গুড ইভিনিং ফ্ৰেণ্ড। মই আৰু মোৰ বান্ধৱী মিলি ৰিক্সাত উঠিছোঁ কাৰণ বহুত দিন ধৰি ৰিক্সাত উঠা নাই। গৈ আছোঁ চানমাৰিত বিহু চাম বুলি দুইজনী। বিহু মঞ্চ পোৱাৰ আগতে গেটৰ মুখতে দেখিছোঁ ঘুগুনি আৰু আলুৰ চপ, পিঁয়াজি, বেগুনি এইবিলাক কিবাকিবি বহুত আছে। এইবোৰনো পাৰ কৰি কেনেকৈ যাওঁ কওকচোন। মুখৰ আগত পৰিছে যেতিয়া খাবই লাগিব। দুইজনীয়ে মিলি আগতীয়াকৈ খাই ল'লোঁ ঘুগুনি আৰু কণী। ঘুগুনি লগত কণী কি যে মজা খাবলৈ। দুইজনীয়ে মিলি পেট ভৰাই খাই ল'লোঁ। আৰু এজনী ফ্ৰেণ্ড পালোঁ, এয়া আকৌ আইচক্ৰীম লাভাৰ। এয়া চাওক, গোটেই জিভাখন উলিয়াই দেখুৱাইছে, মানে আইচক্ৰীম যে খাইছোঁ আমি দেখুৱাইছে। মই কিন্তু নাখালোঁ আইচক্ৰীম কাৰণ মই বেয়া পাওঁ আইচক্ৰীম খাই। বাকীকেইজনীয়ে খাইছে আৰু আইচক্ৰীম। এগ ৰোল খোৱা খোৱা।